নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। তো মই ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছোঁ। তো সেই বস্তুটো আহিল। তো এতিয়া আপোনালোকক দেখুৱাও, তাৰ পাছত আনবক্সিং কৰি আছোঁ। এইটো হৈছে মই বস্তুটো ফ্লিপকাৰ্টৰ পৰা আহি গ'ল। তো আপোনালোকক আনবক্সিং কৰি দেখাই আছোঁ। এতিয়া আনবক্সিং কৰিম এই কটাৰীটো দি। আপোনালোকক চাই থাকিব। আহি গ'ল। এইটো মই অৰ্ডাৰ কৰিছিলোঁ, তো আহি গ'ল। এইটো হৈছে মানে গান শুনিব পাৰিম এইটো বক্সটোত। তো দামটো বেছি নহয়, দামটো লৈছে 650 টকা লৈছে। এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ। আপোনালোকক কেনেকৈ লাগিছে, ভাল লাগিলে প্লিজ লাইক কৰিব আৰু চাই থাকক। মই আনবক্সিং কৰি আছোঁ। মই কলা ৰঙেৰে অৰ্ডাৰ দিছোঁ আৰু এটা আছে মানে মোবাইলত সোমাই দিব লাগিব। তো আপোনালোকক কেনেকুৱা লাগিল মোৰ এইটো বস্তু? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। নমস্কাৰ।